নমস্কাৰ বন্ধুসকল, মহান ফিলচফাৰ বা দাৰ্শনিক প্লেটোৰ মতে এজন বুদ্ধিমান বা জ্ঞানী লোকে তেতিয়াহে কথা কয় যেতিয়া তেওঁৰ ওচৰত কিবা এটা ক'বলগীয়া থাকে। কিন্তু তাৰ বিপৰীতে এজন অজ্ঞানী বা মূৰ্খ মানুহে এনেই যেতিয়াই তেতিয়াই যি টি কথা কৈ থাকে। বন্ধুসকল, আমি আমাৰ জীৱনত এনেকুৱা কিছুমান মানুহ লগ পাওঁ যোনে বহুত কম কথা কয়, কিন্তু সেই কম কথা কোৱা ব্যক্তিজনে যেতিয়া কিবা এটা কথা কয় ন, তেতিয়া আমি বহুত গুৰুত্ব দি সেই মানুহজনে কোৱা কথাবোৰ শুনো, কিয়নো কম কথা ক'লে সেই মানুহজনে কোৱা কথাবোৰৰ গুৰুত্ব যথেষ্ট বাঢ়ি যায়। আৰু বিজ্ঞান মতেও এই কথাটো শুদ্ধ। আৰু জাৰ্নেল অফ চাইক'লজিকেল ছায়েন্সত পাব্লিছ হোৱা ৰিচাৰ্চৰ অনুসৰি কম কথা কোৱা লোকসকল বেছি সন্মানিত, যুক্তিপূৰ্ণ, পৰিপক্ক, ঠাণ্ডা, বুদ্ধিয়ক আৰু সফল। বন্ধুসকল, আপোনালোকে বেছি কথা কওকে বা কম কথাই কওক, এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো আজি আমি আপোনালোকৰ ভিতৰত লুকাই থকা এনে কিছুমান কোৱালিটি বা গুণাগুণৰ বিষয়ে জনাম যিবিলাকৰ বিষয়ে আপুনি কেতিয়াও জানিও গম নাপায় চাগে। তেন্তে এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তেন্তে কম কথা কোৱা লোকসকলৰ 1 নম্বৰ কোৱালিটি বা গুণাগুণটো হৈছে কম কথা কোৱা লোকসকল বেছি ইণ্টেলিজেঞ্চ বা বুদ্ধিয়ক। দৰাচলতে অধিকতম বুদ্ধিমান লোক সেইসকলেই যোনে নতুন আইডিয়া সৃষ্টি কৰে। হাজাৰটা বিপদ হ'লেও তেওঁলোকে সহজতে তাৰ পৰা ওলাই আহিব পাৰে আৰু বহুত কম কথা কৈ পিনেই তেওঁলোকে বেলেগক বুজাব পাৰে। আচলতে শিক্ষকসকলৰ মতে সেইসকল ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীয়ে বুদ্ধিয়ক যিসকলে নিজৰ আনচাৰ শ্বীটত যিকোনো প্ৰশ্নৰ উত্তৰ একেবাৰে কম শব্দৰ গাঁথনিৰে লিখি পিনেই প্ৰশ্নটোৰ উত্তৰটো বহুত সুন্দৰকৈ ব্যাখ্যা কৰিব পাৰে। কিন্তু সিহঁতে বহুত কম কথা কৈ বা লিখি পিনে বহুত কথা ক'ব পাৰে। আৰু কম কথা কোৱা লোকসকলৰ ওচৰত এই কোৱালিটি বা গুণাগুণটো দেখা যায়। কম কথা কোৱা লোকসকলে বেলেগৰ কথা বেছিকৈ শুনে, যাৰ ফলত তেওঁলোকে বহু কথা বেলেগৰ পৰা জানিব পাৰে আৰু নতুন নতুন বস্তুৰ বিষয়ে শিকিব পাৰে। আৰু আমাৰ পৃথিৱীত এনে বহু লোক আছে যোনে বহুত কম কথা কয় আৰু তেওঁলোক বহুত জ্ঞানী বা জিনিয়াছ, যেনে এলবাৰ্ট আইনষ্টাইন, ছাৰ আইজাক নিউটন, নিকোলা টেছলা বা ইলন মাস্ক। এতিয়া 2 নম্বৰটো কোৱালিটি বা গুণাগুণটো জানোৱা হওক। এইটো হৈছে কম কথা কোৱা লোকসকল বেছি ফ্ৰেণ্ডলি বা বন্ধুত্বপূৰ্ণ হয়। যেতিয়া আমি কাৰোবাৰ পৰা শুনো যে এই ব্যক্তিজন বেছি ফ্ৰেণ্ডলি বা ভাল, তেতিয়া আমি সেই মানুহজনৰ বিষয়ে এনেকৈ ভাবোঁ যে সেই মানুহজনে সকলোৰে লগতে কথা পাতিব জানে বা সকলোৰে লগত বেছি কথা পাতিব পাৰে। কিন্তু সেই ফ্ৰেণ্ডলি মানে এইটো কথা কোৱা নাই যে যোনে বহুত কথা কয় আৰু সকলোৰে মাজত যি টি কৈ থাকে। দৰাচলতে বন্ধুত্ব মানে এইটো যে যোনে আপোনাক বুজি পায়, আপোনাৰ কথাৰ লগতে আপোনাৰ মনৰ ভাৱনাবোৰক নিজৰ লগত ৰিলেট বা সম্পৰ্ক কৰিব পাৰে আৰু আপোনাৰ সুখ দুখত আপোনাৰ লগত থাকে। আচলতে এইটোৱে আচল বন্ধুত্ব। দৰাচলতে কম কথা কোৱা লোকসকলৰ ওচৰত এই কোৱালিটি বা গুণাগুণটো যথেষ্ট পৰিমাণে দেখা যায়। তেওঁলোকে নিজৰ কথাৰে আপোনাক অশান্তি বা কামোৰ দি নাথাকে। আপুনি যিটো মনোভাৱ লৈ কথা কয় তাক ভালদৰে বুজি পায় আৰু আপোনাৰ কথাত গুৰুত্ব দিয়ে বা ৰেচপেক্ট কৰে। 3 নম্বৰ কোৱালিটিটো হৈছে কম কথা কোৱা লোকসকলে বহুত ভাবি চিন্তি কথা কয়। সেইকাৰণে তেওঁলোকে কেতিয়াও এনেকুৱা কথা নকয় যাৰ কাৰণে তেওঁলোকে পিছত পস্তাবলগীয়া হয়। বন্ধুসকল, এটা কথা বা ঘটনা আমাৰ লগত কেতিয়াবা নহয় কেতিয়াবা ঘটে যে আমি যদি কিবা এটা কথা বেলেগৰ পৰা লুকুৱাই ৰাখিব বিচাৰোঁ, সেই কথাটো আমাৰ বেলেগ কথা এটা পাতি থাকোঁতে হঠাতে মুখৰ পৰা ওলাই যায়, তেতিয়া আমি পিছত বহুত পস্তাবলগীয়া হয়। সেইকাৰণে কম কথা কোৱা লোকসকলে এইটো কথা ভালদৰে জানে আৰু বহুত ভিৰ বা সকলোৰে লগত কথা পাতোঁতে বহুত ভাবি চিন্তি আৰু সকলোৰে কথা শুনি চালি জাৰি চাই পিনেহে মন্তব্য ৰাখে বা কথা কয়, যাতে তেওঁলোকে মুখৰ পৰা এনেকুৱা কথা নোলায় যাতে তেওঁলোকে পিছত পস্তাবলগীয়া হয়। 4 নম্বৰ কোৱালিটিটো হৈছে কম কথা কোৱা লোকসকলে আনৰ পৰা বেছি সন্মান পায়। বন্ধুসকল, এইটো কথা আপোনালোকেও জানে যে বেছি কথা কোৱা লোকসকলক কোনেও বেছি ভাল নাপায়, যোনে অনবৰতে যি টি কথা বলকি থাকে। কিন্তু তাৰ বিপৰীতে কম কথা কোৱা লোকসকলে সকলোৰে ধ্যান নিজৰ ফালে এট্ৰেক্ট বা আকৰ্ষণ কৰিব পাৰে। তেওঁলোকৰ মৌনতাত এক বেলেগ ধৰণৰ আকৰ্ষণ থাকে। কিন্তু তাৰ বিপৰীতে বা অনবৰতে যি টি কথা কৈ থকা লোকসকলৰ ওচৰৰ পৰা সকলোৱে পলাব বিচাৰে, যে মানুহজনে ইমান কামুৰি আছে, এনেধৰণৰ ভাৱ আপোনালোকৰ মনলৈও আহে চাগে। অনবৰতে যি টি কৈ থকা লোকৰ ওচৰৰ পৰা সকলো পলাব বিচাৰে, কিন্তু কম কথা কোৱা লোকসকলৰ ওচৰত সকলো আহিব বিচাৰে বা সেই মানুহজনৰ বিষয়ে বেছিকৈ জানিব বিচাৰে।
আৰু এইটো কথা জানে যে সেই মানুহজনে যি কথা ক'ব ভাল কথা ক'ব আৰু কামৰ কথা ক'ব, আৰু এই কাৰণে কম কথা কোৱা লোকসকলক মানুহে বেছি গুৰুত্ব বা সন্মান দিয়ে। বন্ধুসকল, আপোনালোকৰ এই গুণাগুণকেইটাৰ বিষয়ে জানি কেনেকুৱা লাগিলে মোক কমেণ্টৰ সহায়ত জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ নতুন নতুন আমেজিং আৰু ফেক্টৰ বিষয়ে জানিবলৈ এই আছামিজ ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে জয় আই অসম।